Hello friends, আজি মই লৈ আহিছো ভাপত দিয়া ইলিশ মাছৰ ৰেচিপি। এই ৰেচিপিটো মই একদম মোৰ নিজৰ ষ্টাইলত বনাইছো। আসলে যিদিনা মই এই ৰেচিপিটো বনাইছিলো অলপ ভয়কৈ বনাইছো। তাৰ মানে কিবা হয়। তাৰ পাছত মই মোৰ মানুহজনক খাবলৈ দিলো। খোৱাৰ পাছত তেওঁ একদম স্পিচলেছ হৈ গ'ল কাৰণ আগে পিছে তেওঁ মই এনেকুৱা ৰেচিপিবোৰ ট্ৰাই কৰিব দিলে কিবা নহয় কিবা মানে কৈ দিয়ে কি কম হৈছে কি বেছি হৈছে, কিন্তু এইবাৰ তেওঁৰ একদম মুখৰ মাত হেৰাই গ'ল। তেওঁ কৈছে ইমান বেছি টেষ্ট হৈছে, ভাপা ইলিশ আগতেও খাইছো কিন্তু এইবাৰৰ নিচিনা কেতিয়াও তেওঁ পোৱা নাই। গতিকে মই এইটোত বিৰাটেই ভাল পালো, ভাবিলো এই ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব পিঁয়াজ, জলকীয়া, নহৰু আৰু বিলাহী। মই গোটেইখিনি বস্তু এনেদৰে ৰেডি কৰি লৈছোঁ। নহৰুখিনিৰ মাত্ৰ বাকলিহে গুচাই লৈছোঁ। তাৰপিছতে মাছ, মই ইলিশ মাছ লৈছোঁ 4ডোখৰ লৈছোঁ। যিহেতু আমাৰ মানুহ কম গতিকে মই 4ডোখৰে ল'লোঁ। তাৰপাছতে মই সৰিয়হ লৈছোঁ। সৰিয়হখিনি মই অলপ সময় পানীত তিয়াই ৰাখিছোঁ। আধা ঘণ্টামান তিয়াই ৰাখিলে ভাল হয়, তেতিয়া আমি পটাত বা মিক্সিত য'তে নিপিছোঁ তেতিয়া খুব মিহি হৈ যায়। তাৰপাছতে কেৰাহীত মই অকণমান তেল লৈছোঁ। যদি যোগ কৰি দিওঁ মই 1 চামুচ বা 2 চামুচ তেল দিছোঁ চাগে। সেইখিনিতে মই গোটেইখিনি কেঁচা মছলাখিনি যে ৰেডি কৰি লৈছিলোঁ সেইখিনি অকণমান মই লৰাই ভাজি ল'ম। ভাজা মানে কি, অকল কেঁচাৰ ভাৱটো যাব লাগে, এনেকৈ ভাজাও যাব নালাগে। জুইটো অলপমান কমাই ৰাখি 3 মিনিটমান আমি ইফাল সিফাল কৰি অকণমান ভাজি ল'ম মছলাখিনি। তাৰপিছতে আমি তিয়াই যে থৈছিলোঁ গোটেই সৰিয়হখিনি সেইখিনিও ইয়াতে দি দিলোঁ। দি পেলাই সেইখিনিও মই এনেকৈ কম জুইত 2 মিনিটমান লৰাই অলপমান কেঁচাৰ ভাৱটো যোৱা কৰিব লাগে, ভাজিব ঠিক নালাগে। তাৰপাছতে মই নিমখ দিলোঁ, হালধি দিলোঁ, অলপমান জিৰা গুড়ি দিলোঁ। তাৰপাছতে অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত ভাজি ল'লোঁ 1 মিনিট বা 2 মিনিট। তাৰপাছত ধুনীয়াকৈ এইখিনি ভাজি লৈ মই মিক্সিত এইখিনি পিচি ল'ম। আচলতে পটাত পিচিলে বেছি টেষ্ট হয়, কিন্তু মই এতিয়া কোৱাৰ্টাৰত আছোঁ ন, ইয়াতেতো পটা নাই, গতিকে ইয়াতে মই মিক্সিতে পিচি ল'ম। ঘৰত থাকিলে মই সৌৰা ঘৰত থাকিলে কিন্তু চব বস্তু পটাতে পিচি লওঁ, কাৰণ তেতিয়া এটা বিৰাটেই টেষ্ট হয়, চববিলাক বস্তু খাবলৈ বিৰাটেই বঢ়িয়া হয়। এতিয়া মই মিক্সি জাৰত এই বস্তুখিনি অকণমান ঠাণ্ডা কৰি এতিয়া পিচি ল'লোঁ। তাৰপাছতে কেৰাহীত অকণমান তেল দি মাছখিনি ভাজি ল'ম। ভাজি মানে অকণমান ইলুটি খিলুটি কৰি 1 মিনিটমান ভাজি, বহুত বেছি নাভাজোঁ। আচলতে ভাপা ইলিশত মাছটো কেঁচাইও দিলে, আগতে মই কেঁচাই পেলাই দি দিছিলোঁ। তেতিয়া মানে কি হয়, আমি খাওঁ কিন্তু আজিকালি মোৰ ল'ৰাটো মানে বস্তুবোৰ খোৱা হৈছে, গতিকে মাছৰ গোন্ধ পালে আৰু অকণমান বেয়া পাব, গতিকে মই অকণমান মাছটো ভাজি দিছোঁ। তাৰপাছত এটা বাটিত মই ভাজা মাছখিনি লৈ যিখিনি মই পেষ্ট ৰেডি কৰিছিলোঁ সেই পেষ্টখিনি ওপৰত দিছোঁ। তাৰপাছতে ওপৰত কেঁচা ধনিয়া কাটি দিছোঁ আৰু জলকীয়া বই দিছোঁ। জলকীয়া আপোনালোকে বেছিও দিব পাৰে, কাৰণ মোৰ এতিয়া ল'ৰাটো আছে কাৰণে মই অলপমান কমাই দিছোঁ, কিন্তু আপোনালোকে জ্বলা বেছি দিলেও খাব বিৰাট টেষ্ট হয়। তাতে অকণমান পানী মই দি দিছোঁ। দিয়াৰ পাছত এইখিনি বস্তু এটা কেৰাহীটো দিব পাৰে, প্ৰেছাৰ কুকাৰটো দিব পাৰে। মই প্ৰেছাৰ কুকাৰত 1 গিলাচমান পানী দি এইখিনি বহাই দি প্ৰেছাৰটো বন্ধ কৰি দিছোঁ। গেছত তুলি দিলোঁ। তাৰপাছতে 2 বা 3টা চিটি মৰাৰ পাছত এইটো মই অফ কৰি দিলোঁ। এয়া চাওক, আমাৰ ভাপা ইলিশ ৰেডি হৈ গৈছে। ভাপত দিয়া ইলিশ মাছ একদম ৰেডি আৰু দেখিবই বিৰাট ধুনীয়া হৈছে, আৰু দেখাটোতো দূৰৰে কথা, কিন্তু মুখত যেতিয়া দিছোঁ মানে মই নিজে আচৰিত হৈ গৈছোঁ, ইমান টেষ্ট। আপোনালোকে মোৰ কথা বিশ্বাস নকৰিব, আপোনালোকে এদিন বনাই চাব, তাৰপাছত মোক কমেণ্ট কৰিব কেনেকুৱা পায়। আচলতে মই যেতিয়া বনাওঁ ভাপা ইলিশটো আগতেও বনাইছোঁ, তেতিয়াও ইমান টেষ্ট পোৱা নাই, কিন্তু এইবাৰ কিজানি অকণমান মছলাখিনি অলপ মানে কেঁচাটো মাৰি ভাজি এনেকুৱা পেষ্ট বনাই কৰাৰ কাৰণে নেকি এটা এনেকুৱা টেষ্ট আহিছে যে তাৰ তুলনাই নহয়। আপোনালোকে চাব। যদি মোৰ ভিডিঅ'টো ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।